এৰা আমাৰ ৰাগৰ বিয়াখনৰ কথা চিন্তা কৰিব বিচাৰে সি এতিয়া ৱেল এষ্টাব্লিছ বিজনেছমেন হয় গতিকে সি এতিয়া আমাৰ ঘৰখন বা তাৰ নিজৰ ঘৰখন সি চম্ভালিব পৰা হয় এৰা কথাটো ময়ো নভবা নহয় পিছে ল'ৰাই কিজানি চাই থৈছে মিষ্টাৰ ৰাজচলিহাৰ বিয়াৰ কথা ওলাইছে নেকি তই দাদাক মাতি গৈছিল যে দাদা ব'লা মোক মাতিছিলা মাতিছিলো আমিতো বিয়াৰ কথা চিন্তা কৰিছিলো তোৰ লগত চাই থৈছ নেকি আগতে চাই থৈছে জানা আমাক দেউতা মিষ্টাৰ কাকতি যে তেখেতৰ বৰতীয়ৰী আমাৰ ৰাজচলিহাই কেতিয়াবাই নিজৰ পুখুৰী আঁতৰি কৰিব ভণ্টি মা তোমালোক পাৰিলে তেওঁলোকৰ ঘৰলৈ গৈ আহিবা মানে কথাটো সঁচা মাজতে কোৱা কথাটো সঁচা ন গতিকে আমি বিয়া যা যোগাৰ কৰিব হ'ল আৰু তাকেহে মোৰ মিনতি তৰা হৈ যদি তোমাৰ আকাশ চুব মোৰ এই গান বৰ ধুনীয়া গান গাইছা দেই নাচটো চা কথা এটা গম পোৱা নাই কি কথা আমাৰ বাৰ বিয়া ঠিক হৈছে নহয় গম পোৱা নে বাৰ বিয়া কেতিয়াকে বাৰ বিয়া আজি দৰা ঘৰৰ মানুহ আহিব ঘৰটো অলপ চিজি কৰি থবা আৰু তুমি অলপ ধুনীয়া হৈ থাকিবা ভণ্টি বা গৈছো সেয়া মোক গাই মাতিলে তুমি প্ৰগ্ৰাম হৈ যাওঁ দেই শিখা আৰু নিশা মোৰ বৰ মৰমৰ ছোৱালী তেওঁলোকক মই বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছিলোঁ তেওঁলোকৰ সৰুতে মাক ঢুকাইছিল কিন্তু তেওঁলোকক মই মাকৰ মৰম কেতিয়াও অনুভৱ কৰিবলৈ দিয়া নাই কিন্তু সিহঁতে যিখিনি বিচাৰিছে মই সেইখিনি দিবলৈ সকলো চেষ্টা কৰিছোঁ সিহঁতে আলসুৱা হয় কিন্তু সিহঁতৰ বিবাহ হ'লে আপোনালোকে আৰু মই নিজৰ ছোৱালী দৰে হ'ব বিয়া আপুনি অকণো চিন্তা নকৰিব সেই দুজনী মোৰ নিজৰ ছোৱালী গতে ভাবি লৈছে এতিয়া বলক তেতিয়া আমালৈ অপেক্ষা কৰি আছে বহুত ভাল জানানে নিজে বহুত মৰম শিখা ৰে কেতিয়া আহিলা মই কেতিয়াবাই আহিলো তোমাৰহে খবৰ খাতি নাই হয় নেকি বাৰু নিশা তুমি এইটো আছো ইয়াতে পইচা আছে তোমাক দি দিবা
ফ্ৰেছ হয় হা অ' বা শুনচোন, তই বিয়া হৈ ইমান দিন হ'ল এতিয়ালৈকে কি ভিনদেউৱে তই দায়িত্ব ল'ব পৰা হৈছ বুলি ভবাই নাই নেকি? নহয় অ'। হ'ব, মই চব বুজিছোঁ। তই কৰি যে হ'ব, তই টেঙৰজনী আছ নহয়, ব'ল এতিয়া। মোক অলপ পইচাৰ প্ৰয়োজন হৈছিলে, দিব পাৰিবা নেকি? তোমাক খুব পইচাৰ প্ৰয়োজন কিয়? কিবা লাগিলে আমি দিবই দেখোন ইয়াতে। হ'ব মা, পইচা দৰকাৰ হৈছিলে দিবিচোন। তোক আকৌ পইচা কিহৰ দৰকাৰ মই যে অনাথ আশ্ৰমলৈ গৈ থাকোঁ, তাৰ মাইনাজনী কাইলৈ বাৰ্থডে। ভাবিছোঁ তাইৰ বাৰ্থডেটো অকণমান স্পেচিয়েলকৈ উদযাপন কৰোঁ। এতিয়া ক দিবি। হ'ব, তোক যিমান পইচা লাগে তই লৈ যাবি। দেখিলি বা? দেখিলি বা? তই পইচা খুজিলে দিব নোৱাৰিলি হ'লে, কিন্তু ভনীয়েকে পইচা খুজিলে পটককৈ দিব পাৰিলে। তোক ইমানেই বিশ্বাস কৰেনে? মোলৈ সদায় ভাত বাঢ়ি থাকে, আজি কি হ'ল? মা যদি ৰহি হোৱা মোক আমনি কৰি নাথাকিবা। লাজ চাহাবৰ যে মোৰ দিনে দিনে বেমাৰটো বাঢ়িবলৈ ধৰিছে। মাজনীজনীও ইমান দিন অহা নাই। মোৰ দেখোন ভয়হে হৈছে দেখোন। মাজনী! মা 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 কি হ'ল তোমাৰ? দেউতা দেউতা বৌ, অ' বৌ, মা পঢ়িলে, সোনকালে আহাচোন। নিশা মাজনী, দেউতাৰ কিবা এটা হৈছে, তুমি সোনকালে আহা। লগতে নিশা মাজনীকো লৈ আহিবা। কি? দেউতাৰ কি হৈছে? অবা, দেউতাৰ কিবা এটা হৈছে। দেউতাৰ ওলাই ফোন কৰিছিলে। দেউতাৰ আকৌ কি হ'ল? নাজানো নহয়। কিবা এটা হৈছে, আমাক এতিয়া মাতিছে ঘৰলৈ। কোৱাচোন দেউতাক কওঁতে। দেউতাৰ কিবা এটা হৈছে, আমাক সোনকালে মাতিছে। কিন্তু মই দেখোন এতিয়া মাক হস্পিটেল নিব লাগে প্লিজ কিন্তু আমাক এইকণ সহায় কৰক। কিন্তু কোনো কিন্তু নাই দাদা, তই বৌ আৰু শিখাৰ লগত বহুতৰ ঘৰলৈ যা। দেউতা আৰু মই আছো নহয় মাৰ লগত। অ' বাবা, তই এতিয়া যা। তই এতিয়া যোৱাই নহয়, শুদ্ধ ধৰ্ম পালন কৰিলে নহয়। মানে ঠিকেই কৈছে, তই এতিয়া সিহঁতৰ ঠিক নকৰ, গতিকে তই যা। ঠিক আছে দেউতা, তেতিয়াহ'লে তোমালোক ভণ্টি আৰু তুমি মাক চাবা। খুৰা, দেউতাক কি হ'ল? আমি ইমান দিনে তোমালোকৰ পৰা এই কথা লুকুৱাই ৰাখিছিলোঁ। তোমালোকৰ দেউতা বহুত দিনৰ পৰা কেঞ্চাৰত আক্ৰান্ত হৈ আছিল, কিন্তু তোমালোকৰ দেউতাই বেমাৰৰ কথাটো ইমান দিনে লুকুৱাই ৰাখিছে। শিখা, দেউতাৰ হাতত আৰু বেছি সময় নাই। এইটো তেওঁৰ লাষ্ট ষ্টেজ। এইবোৰ তুমি কি কৈছা খুৰা? তোমালোকে আমাৰ পৰা কিয় লুকুৱালা এই কথা খুৰা?
দেউতা নে তুমি আমাক দুৰ্বল বুলি ভাবিলা ছোৱালী হলো বুলি কিয় ভাবি ল'লা যে আমি তোমাক চিকিৎসা কৰিব নোৱাৰিম কিয় মোৰ কথা বাৰু বাদে তুমি শিখাৰ কথা কিয় নাভাবিলা এবাৰো তোমাৰ অবিহনে শিখাৰ কি হ'ব মোৰ কি হ'ব কিয় লুকুৱালা আমাৰ পৰা কিয় লুকুৱালা তুমি নামাজা কিয় তুমি নামাজা কিয় এবাৰ মাতা তোমাৰ মাজত বুলি এবাৰ আপত্তি লোৱা দেউতা মাতা না দেউতা এবাৰ মাতা দেউতা দেউতা তোমালোকে নেকান্দিবা আমি আছো নহয় শিখা নাকান্দিবা মই নিশাত বোৱাৰী বুলি কেতিয়াও নাভাবোঁ তাইক মই নিজৰ ছোৱালী বুলি ভাবোঁ আৰু তোমাকো মই তেনেধৰণে ছোৱালী বুলিয়ে ভাবোঁ চোন তোমাৰ দেউতা নাই যদিও মই আছোঁ আজিৰ পৰা তুমি মোক নিজৰ দেউতা বুলি ভাবিবা চোৱা শিখা মই তোমাক খুলখালীৰ দৰে নাভাবোঁ নিয়ৰক যিদৰে ভাবোঁ তোমাকো মই সেইদৰে ভাবোঁ মা মোক ক্ষমা কৰি দিব মই আপোনালোকৰ কথা মনত বহুত বেয়াকৈ পুহি ৰাখিছিলোঁ আৰু বাকো বহুত বেয়াকৈ লগাইছিলোঁ সেইবাবে আপোনালোকৰ ঘৰখনত শান্তি নাইকিয়া হ'ল সেইদিনাখন যে আপুনি ষ্টেপত কৰিছিলে তাৰ বাবে দায়ী ময়েই সেইদিনা ষ্টেপত তেল ঢালিছিলোঁ ময়েই কি অ' মা মোকো আপুনি ক্ষমা কৰি দিয়ক শিখাৰ কথা শুনিবলৈ মই এই ঘৰখনৰ বিৰুদ্ধে মাত মাতিছিলোঁ শাহু বোৱাৰীৰ দৰে মধুৰ সম্পৰ্কটো মই শেষ কৰি পেলাইছিলোঁ মা আপুনি মোক ক্ষমা কৰি দিয়ক এই ঘৰখনৰ হেৰাই যোৱা সুখ শান্তি মই ঘূৰাই আনিম মই আপোনাক কথা দিছোঁ মা মাথো মোক ক্ষমা কৰি দিয়ক আজিৰ পৰা মোৰ এটা ল'ৰা তিনিজনী ছোৱালী